গ্ৰীণ ভিউ ৰেচিডেঞ্চিৰ উদ্যোগত আজি ইমান সুন্দৰকৈ উদ্যোক্তাসকলে লগতে ইয়াৰ প্ৰত্যেকজন আৱাসীয়ে ৰঙালীক আদৰাৰ যি প্ৰয়াস কৰিছে, পোনপ্ৰথমে মই সকলোকে ধন্যবাদেৰে শলাগ লৈছোঁ। প্ৰত্যেকগৰাকী ব্যক্তিলৈকে শলাগ লৈছোঁ, কিয়নো সকলোৰে সহায় প্ৰাৰ্থী অবিহনে এইখিনি হ'ব নোৱাৰে। বিহু বুলি ক'লে অতীতৰ বিহু আৰু বৰ্তমানৰ বিহুৰ মাজত অলপমান পাৰ্থক্য আহিছে। অতীততে আমি বিহু মাৰিছিলোঁ গছৰ তলত, ল'ৰাসকলে তাল ঢোল আদিৰে খুঁটুলিও বজাইছিলে ডেকাসকলে, আৰু গাভৰুসকলে বা মহিলাসকলে গছৰ তলৰ অকণমান আগতে আমাৰ অজয় ডাঙৰীয়াই আনাউন্স কৰি আছিলে যে গছৰ তলৰ বিহু। আগতে আমি বিহু বুলি ক'লে ৰ'ব নোৱাৰোঁ, মহিলাসকলৰ গা 7খন 8খন এতিয়াও আৰু, কিন্তু ঘৰৰ শাহু বা আমাৰ জ্যেষ্ঠসকলৰ দালি সমনি খাই হ'লেও আমি লৰি গৈছিলোঁ, ৰিহাখন গাতে মেৰিয়াই সেই গছৰ তলৰ বিহু মাৰিবলৈ লৰি গৈছিলোঁ। কিন্তু বৰ্তমান আমাৰ বিহুৰ মঞ্চৰূপ পালে। আমি চহৰ অঞ্চলত বাস কৰোঁ, তথাপিও এনেকৈ আজি এইটো ফ্লেটত হয়তো 40 ঘৰ বা 30 ঘৰ আৱাসী আছে ইয়াতে, কিন্তু আমাৰ এই বাপতি সাহোন বিহুটোৰ প্ৰতি আমাৰ সকলোৰে টান আছে আৰু থাকিবই লাগিব। আমি প্ৰত্যেকজন অসমীয়াই আমাৰ অসমীয়া কলা সংস্কৃতি ধৰি ৰাখিব লাগিব, তেতিয়াহে আমি আমাৰ অসমখনৰ লগতে নিজকো অসমীয়া ৰূপে স্বীকৃতি দিব পাৰিম। আমি সদায় বিজতৰীয়া সংস্কৃতি গ্ৰহণ কৰিয়ে আছোঁ, কিন্তু আমাৰ বিহুটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈছে আৰু প্ৰত্যেকেই চেষ্টা কৰিব লাগিব নিজৰ বাপতি সাহোন বিহুটি ধৰি ৰাখিবলৈ। আগতে আগৰ বিহু নামবোৰ এনেকুৱা আছিলে, চকলা টেঙাটি অকলে নেখাবি, আমাকো চকল দিবি, বিহু মাৰিবলৈ অকলে নাযাবিও, আমাকো লগতে লৈ যাবি। আজি ৰেচিডেঞ্চিৰ আৱাসীসকলৰ যি প্ৰচেষ্টা, মই আশা কৰিম আগন্তুক দিনত